टुपुलिया बागानपारा 2 सिनगुदि सावस्रि फाहामसालियाव बेरामि रोगाग्रा एम्बुलेन्स गारि बेखेवदों। दिनै केबिनेट मन्त्री बिश्वजित दैमारिया बाक्सानि टुपुलिया बागानपारा 2 सिनगुदि सावस्रि फाहामसालियाव बेरामि रोगाग्रा एम्बुलेन्स गारि बेखेवदों। बाक्सा जिल्लानि सिङाव थानाय टुपुलिया बागानपारा 2 सिनगुदि सावस्रि फाहामसालियाव दिनै केबिनेट मन्त्री बिश्वजित दैमारिया बेरामि रोगानायाव खाबु जानाय गंसे एम्बुलेन्स गारिखौ बेखेवनानै होयो। बागानपारा 2 सिनगुदि सावस्रि फाहामसालियाव बेरामिफोरखौ इमारजेन्सियाव बबेबा देहा फाहामसालियाव लांनांगौ जायोब्ला एम्बुलेन्सआ गोनांथार। बेखौ नोजोर बोनानैनो दिनै मन्त्री बिश्वजित दैमारिया गंसे एम्बुलेन्स बेखेवनानै होदों। बे बेखेवनाय हाबाफारियाव बाक्सा जिल्ला बेंगिरि किमने सांसान, एसपि उज्जवल प्रतिम बरुवा, जयेन्ट डिरेक्टर हितेश काकति आरो सावस्रि बिफाननि गुबुन गुबुन बिफानारिफोरा बाहागो लायो। जी आमी এখন एम्बुलेन्स बागानपारा जेतु मिनि पिएचसी ইয়াত হেনবাৰ কৰি দিলো। তাত মই বিধায়ক হৈ অহাৰ সময়ত মোক কৈছিলে যে ইয়াত এটা এম্বুলেন্সৰ খুব প্ৰয়োজন। ঠিক সেইমতে মই CSR ফাণ্ডৰ পৰা NRLৰ মানে কিবাটো পাইছিলোঁ আমাৰ মেনেজাৰটো, গতিকে তেখেতক অনুৰোধ কৰিছিলোঁ আৰু আমাৰ সহায় কৰিছিলে। আমাৰ গোলাঘাটৰ MLA ডাঙৰীয়া তেখেতো মোক মানে সেইটো সহায় কৰি দিলে আৰু সেই হিচাপে তেখেতসকলে আজি আমাক মানে NRLৰ পৰা এই এম্বুলেন্সটো দি দিলে। গতিকে আজিৰ পৰা ইয়াত মই ভাবোঁ ইমাৰ্জেঞ্চি কিবা কেছ থাকিলে সেই এম্বুলেন্সৰ জৰিয়তে আমাৰ পেচেণ্টখিনিক নলবাৰী বা গুৱাহাটীলৈকে পঠোৱাত সহজ হৈ যাব। এতিয়া অলৰেডি এইবাৰ মই সেইদিনা মানে MLA হোৱাৰ পিছতে আহি কোৱাৰ পিছত 2জন ডক্টৰ অলৰেডি ইয়াত দি দিছে নতুনকৈ, আৰু ইয়াৰ পিছত মই আৰু ডক্টৰ বিচাৰিছোঁ যাতে চাব চেণ্টাৰবিলাকতো আমি ডক্টৰ পঠাব পাৰোঁ, ঠিক কৰিব পাৰোঁ। তো মোক দিম বুলি কৈছে সেইদিনা, গতিকে নিশ্চয়কৈ এইখিনি লাহে লাহে আমি পূৰণ কৰিব পাৰিম। আৰু এতিয়া অলৰেডি মই আমাৰ আন্তঃগাঁথনিবিলাক ঠিক কৰাৰ কাৰণে সেইদিনা মানে মই বিষয়ে কৈ দিছিলোঁ, মানে কম দিনৰ ভিতৰত আমাৰ গুৱাহাটীৰ পৰা ইঞ্জিনিয়াৰিং টিম আহিব যে আমাৰ গোটেই সমষ্টিৰ মেডিকেল ইনফ্ৰাষ্ট্ৰাকচাৰবিলাককো চাই পেলাই এছেছমেণ্ট কৰি মানে কি কৰিব লাগে ইমিডিয়েটলি সেইটো কৰাৰ কাৰণে ব্যৱস্থা ল'ব।